জ্ঞানজ্যোতি ইউটিউব চেনেলৰ অন্যটা নতুন এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ পুনৰ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোৰ মাজেৰে কিছুমান ইম্পৰ্টেণ্ট জিকে আলোচনা কৰিম আৰু এনে ধৰণৰ জিকে সমূহ প্ৰায়ভাগ এক্সামতে অহা দেখা যায়। গতিকে এই কুৱেশ্যন সমূহ আসাম পুলিচ হওক বা 26,000 যি গ্ৰেড 3 আৰু গ্ৰেড 4 পদ খোলা দিছে সেইসমূহৰ বাবে লগতে অসম স্বাস্থ্য বিভাগৰ যি পৰীক্ষা আছিল সেই পৰীক্ষাৰ বাবেও এই কুৱেশ্যন কেইটা বা এনসাৰ কেইটা বৰ ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে অলপ স্কিপ নকৰি চাব, আটাইখিনি কথা ভালদৰে বুজাই দিয়া আছে। ইয়াৰ উপৰি যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে লাভ কৰিবলৈ সক্ষম হয়। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, প্ৰাচীন অসমৰ প্ৰথমজন ঐতিহাসিক ৰজা কোন? অপশ্যন নম্বৰ আছে মহিৰংগ দানৱ, 2 নম্বৰ পুষ্যবৰ্মন, 3 নম্বৰ নৰক আৰু 4 নম্বৰ হ'ল বলবৰ্মন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল মহিৰংগ দানৱ। পুষ্যবৰ্মন বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল আৰু নৰক আছিল ভৌম বংশৰ প্ৰতিষ্ঠাতা। নেক্সট কুৱেশ্যন 2 নম্বৰ, কাৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল? অপশ্যন আছে 1 নম্বৰ পুষ্যবৰ্মন, 2 নম্বৰ সুৰেন্দ্ৰ বৰ্মন, 3 নম্বৰ বলবৰ্মন আৰু 4 নম্বৰ ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মনৰ সময়ছোৱাত হিউৱেন চাং অসম ভ্ৰমণ কৰিছিল। নেক্সট 3 নম্বৰ কুৱেশ্যন, হিউৱেন চাং কেতিয়া অসমলৈ আহিছিল? 1 নম্বৰ অপশ্যন আছে 630 BC, তাৰপিছত খ্ৰীষ্টাব্দত, 230 খ্ৰীষ্টাব্দত, 3 নম্বৰ 632 খ্ৰীষ্টাব্দত, 4 নম্বৰ 530 খ্ৰীষ্টাব্দত। ইয়াৰ উত্তৰ হ'ল 630 খ্ৰীষ্টাব্দত বা BC-ত। নেক্সট 4 নম্বৰ কুৱেশ্যন, ভৌম ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন? ভৌম ৰাজবংশৰ 1 নম্বৰ অপশ্যন পুষ্যবৰ্মন, 2 নম্বৰ বলবৰ্মন, 3 নম্বৰ নৰক আৰু 4 নম্বৰ ভগদত্ত। ইয়াৰ শুদ্ধ উত্তৰ হ'ল নৰক। ভৌম বংশৰ প্ৰতিষ্ঠাতা নৰক। নেক্সট 5 নম্বৰ, ৰাজতৰংগিনী কোনে লিখিছিল? 1 নম্বৰ বিলহন, 2 নম্বৰ কলহন, 3 নম্বৰ মনু, 4 নম্বৰ কবিৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল কলহন। কলহনে ৰাজতৰংগিনী কিতাপখন লিখিছিল, য'ত কাশ্মীৰৰ সম্বন্ধে বিৱৰণ আছিল। নেক্সট কুৱেশ্যন, ৰীলা নামৰ গ্ৰন্থখনৰ লিখক কোন? 1 নম্বৰ আলবেৰুনি, 2 নম্বৰ ইবন বতুতা, 3 নম্বৰ গুলবেৰন বেগম, 4 নম্বৰ বিলহন। ৰীলা নামৰ গ্ৰন্থখন ইবন বতুতাই লিখিছিল। নেক্সট 8 নম্বৰ কুৱেশ্যন, কাকচাং জলপ্ৰপাত ক'ত অৱস্থিত? 1 নম্বৰ অপশ্যন অসম, 2 নম্বৰ মিজোৰাম, 3 নম্বৰ মেঘালয়, 4 নম্বৰ নংখুম। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অসম। কাকচাং জলপ্ৰপাত অসমতে অৱস্থিত। নেক্সট 9 নম্বৰ কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমান পৰিসীমা কিমান? কাজিৰঙা ৰাষ্ট্ৰীয় অপশ্যন নম্বৰ আছে 630 কিলোমিটাৰ, 2 নম্বৰ 430 কিলোমিটাৰ, 3 নম্বৰ 882 কিলোমিটাৰ, 4 নম্বৰ 230 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল 882 কিলোমিটাৰ। পূৰ্বতে ইয়াৰ পৰিসীমা আছিল 430 বৰ্গ কিলোমিটাৰ। নেক্সট 10 নম্বৰ কুৱেশ্যন, নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? উত্তৰ অপশ্যন আছে 1 নম্বৰ দৰং, 2 নম্বৰ শোণিতপুৰ, 3 নম্বৰ চিৰাং, 4 নম্বৰ গোলাঘাট। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ 2 শোণিতপুৰ জিলা। নেক্সট 11 নম্বৰ কুৱেশ্যন, পাল বংশৰ প্ৰতিষ্ঠাতা কোন? অপশ্যন আছে গোপাল, 2 নম্বৰ ব্ৰহ্মপাল, 3 নম্বৰ বিশ্বসিংহ, 4 নম্বৰ বীৰপাল। গতিকে পাল বংশৰ প্ৰতিষ্ঠাতা হ'ল ব্ৰহ্মপাল। ইয়াৰ উপৰি বংগদেশত পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল গোপাল। নেক্সট কুৱেশ্যন,
হল 12 নম্বৰ কুৱেশ্যন আহোমৰ প্ৰথমখন ৰাজধানী কেতিয়া স্থাপন কৰিছিল আহোমৰ প্ৰথমখন ৰাজধানী অপচন আছে 1 নম্বৰ 1251 চনত 2 নম্বৰ 1253 চনত 3 নম্বৰ 1255 চনত 4 নম্বৰ 1212 চনত আৰু ইয়াৰ অপচন নম্বৰ 1253 চনত আহোমসকলে প্ৰথমখন ৰাজধানী শিৱসাগৰ জিলাৰ চৰাইদেউত 1253 খ্ৰীষ্টাব্দত স্থাপন কৰিছিল নেক্সট 13 নম্বৰ কুৱেশ্যন কামৰূপ ৰাজ্যখন কোনে অভিদ্ধ নামেৰে নামকৰণ কৰিছিল কামৰূপ ৰাজ্যখন কোনে কৰিছিল অপচন 1 নম্বৰ ধৰ্মপাল 2 নম্বৰ জয়পাল 3 নম্বৰ ৰত্নপাল 4 নম্বৰ ত্যাগসিংহ ৰত্নপালে অপচন শুদ্ধ নম্বৰ হল 3 নম্বৰ ৰত্নপালে কামৰূপ ৰাজ্যখন অভিদ্ধ নামেৰে নামকৰণ কৰিছিল 14 নম্বৰ কুৱেশ্যন ৰামচৰিতমানস কোনে লিখিছিল 1 নম্বৰ অপচন হেম সৰস্বতী 2 নম্বৰ সন্ধ্যাকৰ নন্দী 3 নম্বৰ কালিদাস 4 নম্বৰ কৌটিল্য ইয়াৰ শুদ্ধ উত্তৰ হ'ব সন্ধ্যাকৰ নন্দী ৰামচৰিত নামৰ মানস লিখিছিল নেক্সট 15 নম্বৰ কুৱেশ্যন হৰগৌৰী সংবাদ লিখক কোন অপচন নম্বৰ এন হেম সৰস্বতী 2 নম্বৰ সন্ধ্যাকৰ নন্দী 3 নম্বৰ কালিদাস 4 নম্বৰ কৌটিল্য ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ 1 হেম সৰস্বতী নেক্সট 16 নম্বৰ কুৱেশ্যন বৰ্মন বংশৰ বা বৰ্মন ৰাজবংশৰ শেষৰজন ৰজাৰ নাম কি বৰ্মন ৰাজবংশৰ শেষৰজন ৰজাৰ অপচন আছে পুষ্য বৰ্মন 2 নম্বৰ আছে বল বৰ্মন 3 নম্বৰ আছে কুমাৰ ভাস্কৰ বৰ্মন 4 নম্বৰ আছে বল বৰ্মন শুদ্ধ উত্তৰ হল কুমাৰ ভাস্কৰ বৰ্মন আৰু বৰ্মন বংশৰ প্ৰথমজন ৰজা আছিল পুষ্য বৰ্মন আৰু বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্য বৰ্মনে আছিল নেক্সট 17 নম্বৰ কুৱেশ্যন আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন অপচন নম্বৰ 1 চুডাংফা 2 নম্বৰ চুহুংমুং 3 নম্বৰ চুকাফা আৰু 4 নম্বৰ শিৱসিংহ বা শিৱসিংহ ইয়াৰ শুদ্ধ উত্তৰ হল চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা নেক্সট 18 নম্বৰ কুৱেশ্যন শালস্তম্ভ ৰাজবংশৰ শেষৰজন ৰজাৰ নাম কি শালস্তম্ভ ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আৰু ইয়াৰ অপচন আছে শালস্তম্ভ 2 নম্বৰ আছে ত্যাগসিংহ 3 নম্বৰ হল বীৰপাল 4 নম্বৰ জয়পাল আৰু ইয়াৰ শুদ্ধ উত্তৰ হল শালস্তম্ভ ৰাজবংশৰ শেষৰজন ৰজা আছিল ত্যাগসিংহ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা হল শালস্তম্ভই চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন অপচন আছে 1 নম্বৰ বীৰসিংহ 2 নম্বৰ বীৰপাল 3 নম্বৰ ধীৰ নাৰায়ণ 4 নম্বৰ জয়মালা আৰু ইয়াৰ শুদ্ধ উত্তৰ হল বীৰপালৰ আন এটা নাম জয়পাল 20 নম্বৰ কুৱেশ্যন অন্তিম কুৱেশ্যন প্ৰথম তুৰ্কীসকলে কামৰূপ আক্ৰমণ কৰাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল অপচন নম্বৰ 1 পৃথু 2 নম্বৰ ৰত্নপাল 3 নম্বৰ ভূতি বৰ্মন আৰু 4 নম্বৰ সুৰেন্দ্ৰ বৰ্মন ইয়াৰ শুদ্ধ উত্তৰ হল 1 নম্বৰ পৃথু